ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকৰ মানৱ বন্দনাৰ কেইটামান চমু কুৱেশ্যন লোৱা মানৱ বন্দনাৰ কবি হৈছে চন্দ্ৰকুমাৰ আগৰৱালাৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ ভিতৰত অন্যতম বুলি পেলাই ক'ব পাৰি চন্দ্ৰকুমাৰ আগৰৱালা আছিল কি কৈছে জোনাকীৰ প্ৰথম সম্পাদক সেই প্ৰথম কুৱেশ্যনটো লোৱা তোমালোকে জোনাকীৰ প্ৰথম সম্পাদক কোন উত্তৰ লিখিব লাগিব চন্দ্ৰকুমাৰ আগৰৱালা 2 নম্বৰ প্ৰশ্ন চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম ক'ত হৈছিল উত্তৰ তেজপুৰৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজানত 3 নম্বৰ কুৱেশ্যন চন্দ্ৰকুমাৰ আগৰৱালাৰ পিতৃৰ নাম কি উত্তৰ হৰিবিলাস আগৰৱালা 4 নম্বৰ জোনাকী কাকত কেতিয়া প্ৰকাশ পায় উত্তৰ 1898 চনত 5 নম্বৰ কুৱেশ্যন সাদিনীয়া বাতৰি অসমীয়া কোন চনত প্ৰকাশ পায় উত্তৰ 1918 চন 6 নম্বৰ বনকৰুৰী নামৰ কবিতাটি কোনখন কাকতৰ কোন সংখ্যাত প্ৰকাশ পাইছিল উত্তৰ জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত ভালকৈ মনত ৰাখিবা এনেকুৱা কুৱেশ্যন বিলাকে আহিব তোমালোকৰ 7 নম্বৰ প্ৰশ্ন চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথিৰ নাম কি উত্তৰ প্ৰতিমা 8 নম্বৰ প্ৰতিমাখন সৰু কিন্তু নিভাজ সোণৰ কোনে কৈছিল উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা এইটো প্ৰতিমাখন সৰু কিন্তু নিভাজ সোণৰ কোনে কৈছিল উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা 9 নম্বৰ প্ৰশ্ন চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয়খন কাব্য পুথিৰ নাম লিখা উত্তৰ বিন বৰাগী পৰাৎপৰ শব্দৰ অৰ্থ কি উত্তৰ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ এতিয়া এই আৰু দুটা তোমালোকৰ যে অৰ্থ লিখা দিছে যে নিজাপি আৰু এটা কিবা আছে চাবাচোন সেইকেইটা ভালকে চাবা নিজাপি আৰু মায়াপি এই দুটাও চাবা তোমালোকক কেনেকৈ দি যাম আৰু সেইদিনা যিটো কৈছিলোঁ যে শংকৰদেৱৰ নাটকৰ যিটো সূত্ৰ আছিল পকা কেৰু পাৰা পটোৱে পত্নীপ্ৰসাদ কাটোৱে কালী দমন কেটোৱে কেলিগোপাল ৰুটোৱে ৰুক্মিণী হৰণ পাটোৱে পাৰিজাত হৰণ ৰাটোৱে ৰাম বিজয় চোৱাচোন কিমান সুন্দৰ মই তোমালোকক লিখি দিছো পকা কেৰু পাৰা পকা কেৰু পাৰা আৰু এইকেইটা যদি তোমালোকে মনত ৰাখা এই সূত্ৰটো কোনোদিন কি কৈছে শংকৰদেৱৰ নাটকেইখন পাহৰি নোযাবা আৰু একাদিক্ৰমে তেওঁ কেতিয়া ৰচনা কৰিছিল যে একাদিক্ৰমে তোমাৰ ক্ৰমান্বয়ে এইকেইখন যদি মনত ৰাখা এই সূত্ৰটো তোমালোকে গোটেই নাটককেইখন ক্ৰম হিচাপে ক'ব পাৰিবা আজিলৈ এৰিছোঁ সুন্দৰভাৱে কি কৈছে এই দিয়া প্ৰশ্নকেইটা চাবা বুলি আশা কৰিলোঁ